গোলাঘাটত বেষ্ট ছাগলী মাংস বোলে পৰ্ক মইতো পৰ্কে ভাল পাওঁ চ' পৰ্ক খাম এতিয়া পৰা পিছে দেখিছে নহয় আপোনালোকে এইখন হৈ গ'ল জাংফাইৰ মেনু হেল্ল' গাইজ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি যাম গোলাঘাট কেলৈ যাম আপোনালোকক পিছত জনাম আৰু বৰ্তমান মই গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ ৰাতিপুৱাই ভাল লাগিছে গাটো ধুই আৰু এতিয়া ছোৱালীজনীক স্কুলত থৈ আহোঁগৈ তাৰপিছত দেউতাৰ লগত যাম আজি মানে গোলাঘাট সৰুতে আমি যাওঁ ন মানে যাবলৈ যেতিয়া নাপাওঁ মানে বহুত কান্দো কৰোঁ কিবা কিবি কৰোঁ তাৰপিছত লৈ যায় হাতত ধৰি মানে টাউনত ঘূৰা ফুৰা কৰা কিমান ভাল লাগে হয়নে নহয় বাৰু আজি বহুত দিনৰ মূৰত মানে দেউতাৰ লগত টাউনলৈ যাবলৈ লৈছোঁ কি কাৰণে যাওঁ আপোনালোকক পিছত দেখুৱাই থাকিম আপোনালোকে চাই থাকক আৰু এতিয়া মই স্কুলত ছোৱালীজনী থৈ আহোঁগৈ ব'লক এয়া আমাৰ অনন্যা আহিছে কৃষ্ণ কৰি লৈছে অনন্যা গুড মৰ্ণিং অ'কে ঠিক আছে তেতিয়াহ'লে যাওঁ আৰু ভাতকেইটা খাই লৈছোঁ এইবিলাক লাই শাক ভাজি মাটি দাইল ভেকুৰী বেঙেনা ভাজি আৰু এইফালে খাই আছে পাপা খাই আছে মা খাই আছে বা খাই আছে চবে খাই লৈছোঁ তাৰপিছত যাম আৰু এতিয়া ভাত চাত খাই আজৰি আৰু এতিয়া যাবলৈ ৰেডি গাড়ীৰ কাৰণে ৰৈ আছোঁ গাড়ী আহক তাৰপিছত যাম আৰু এয়া পপা গৈ আছে আৰু গোলাঘাট পাই গ'লোহি এতিয়া বেটেৰী ৰিক্সা লৈ ক'ৰ্টৰ ওচৰত যাম বলক আপোনালোকক যে আহিছোঁ বুলি কৈছোঁ ক'ৰ্টলৈ মানে ক'ৰ্টলৈ ইয়াত মানে ডিফেন্সৰ মানুহখিনি লাইফ চাৰ্টিফিকেট জমা দিবলৈ এই ক'ৰ্টত দি দিলে মানে সেইকাৰণে এই ক'ৰ্টলৈ আহিছোঁ আৰু ইয়াত চব মানুহ এতিয়া আমি ৰ'ব লাগিব মানে অলপ ইয়াত আৰু কাম চাম কৰিলোঁ ইয়াত কম্পিউটাৰত আহি মইহে লাগিবলগীয়া হৈছেগৈ কম্পিউটাৰত লাগি ঠিক কৰি ছফ্টৱেৰটো চলা নাছিলে মানে ছফ্টৱেৰটো চলাই কৰি নিজে ফিল আপ কৰি মানে কৰি দিলোঁ আৰু অলপ কাম কৰি দিলোঁ আৰু কাম চাম কৰি দিলোঁ অলপ হা গোলাঘাটত বেষ্ট ছাগলী মাংস পোৱাত উত্তম হোটেল এইখন দি এতিয়া উঠি যাম আমি এইফালে উঠি যাম চিৰিয়ে বলক গোলাঘাটলৈ আহিছোঁ পপাৰ লগত পপাই বোলে ভাত নাখায় সেইকাৰণে গুচি গ'ল সেইফালে আৰু মই খাই লওঁ খোৱাটো আগত সদায় আৰু এতিয়া এইখন হৈ গ'ল উত্তম হোটেল আৰু ইয়াতে বেষ্ট ছাগলী মাংস বনাই ছাগলীয়ে ভাতটো খাই লওঁ আহক খুৰা ভাত দিয়া ছাগলী অলপ দেৰি হ'ব হা ছাগলী নহ'ব চিকেন আৰু মাছ অঁ পৰ্ক আছে নেকি পৰ্ক নবনাই ন চেচ পৰ্কো নাই ইয়াত ছাগলী নাই মই ছাগলী খাম বুলি আহিছিলোঁ ছাগলী নাই যেতিয়া নাখাওঁ যিটো খাম বুলি ভাবোঁ সেইটোৱে খাম আৰু ব'লক আজি নোৱাৰিলোঁ আৰু মানে খাবলৈ আহিব আপোনালোক আহিব ইয়াত খাব ছাগলী বহুত ধুনীয়া বনাই মানে মজা বনাই চ' ব'লক বেলেগত খামগৈ এতিয়া আমি পৰ্ক গাহৰিয়ে খাম ঠিক আছে জাং খাই আহি গ'লোঁ গাহৰি বোলে খাই যাওঁ গাহৰি দি আহক গাহৰি দি এসাঁজ জাং ফ্ৰাই এইখন হৈ গ'ল জাংফাইৰ মেনু ইয়াত এতিয়া মই খাম এইটো স্পেচিয়েল পৰ্ক থালি 150 টকা চিম্পুলটো 100 আৰু এইফালে আপোনাৰ স্পেচিয়েলটো 150 টকা চাওঁচোন বাৰু কেনেকুৱা দেই অ'কে 150 টকীয়া থালি এইবিলাক কি হয় পিটিকা গাজৰ টেঙা আৰু এইফালে পৰ্ক মইতো পৰ্কে ভাল পাওঁ চ' পৰ্ক খাম এতিয়া পৰা এটা আহিছে মানে এয়া মাংস দেখিলে লোভে লাগি যায় ন আকৌ খাই লাগে খালি নাখাওঁ আৰু এতিয়া পূৰা মানে গাহৰিয়ে মই ভৰাই আহিছোঁ দেখিছে নহয় আপোনালোকে ভাত চাত খালোঁ আৰু ভাত চাত খাই কৰি এতিয়া আজৰি হ'লোঁ আৰু আজি দেউতাৰ লগত গৈছিলোঁ গোলাঘাটলৈ দেখুৱালোঁ আপোনালোকক সেইকাৰণে দেউতাৰ লগত যোৱাৰ কাৰণে ভিডিঅ' এটা কৰি থ'লোঁ আৰু বাকী এইটোৱে আছিলে আৰু ভিডিঅ'টো আকৌ আপোনালোকক লগ পাইছোঁ নেক্সট ভিডিঅ'ত ধন্যবাদ আজিলৈ